पर्बतझरा जिल्ला जोलुर एसोसिएशननि बानजायनायाव पर्बतझरानि ओनसोलनि गासिबो क्लाबफोरखौ लानानै जोलुर बादायलायनाया दिनैनिफ्राय जागायबाय। क'क्राझार जिल्ला पर्बतझरा महकुमानि सिङाव थानाय पर्बतझरा डिस्ट्रिक्ट स्पोर्ट्स एसोसिएशननि बानजायनायाव SNB काजिगाव जोलुर स्टेडियामाव दिनै 2 रिंगायाव फिरफिला बिरहोयो पर्बतझरा जोलुर कमिटिनि लेङाइ आफादगिरि अंकुर ब्रह्म बिथाङा। दिनै गिबि जुजेननायाव बाहागो लायो गम्भीराकाटा रंजालि क्लाब आरो सिस्टि क्लाब। बे जोलुर बादायलायनायखौ बेखेवनानै होफैयो आसाम फुटबल एसोसिएशन जन नेहाथारि देबब्रत दास बिथाङा। बाहागो लाबावो एडिशनेल एक्जिकिउटिभ मेजिस्ट्रेट प्रियंकर प्रीतम डेका आरो बाहागो लाबावो रबिएल हुसैन बिलासिपारा जोलुर एसोसिएशन। लोगोसे पर्बतझरानि जोलुर नेहाथारि त्रिबेन सांमाया गासिबो जोलुर नायनो मोजां मोनग्रा रायजो राजाफोरखौ नुजाथि फैना खेलाखौ मोजाङै मोजां गाजा गोमजायै जाफुंसार होफैनो खावलायहरबावो। মই অসম ফুটবল এসোসিয়েশনৰ GB মেম্বাৰ আর আমার যেটি 8 জনের 8টা ডিস্ট্রিক্ট 8খন ডিস্ট্রিক্টৰ ভিতৰত আপোনাৰ ধুবুৰী এফালে আছে পৰ্বতঝৰা এফালে বিলাসীপাৰা তাৰপিছত গোসাইগাঁও কোকৰাঝাৰ চিৰাং বঙাইগাঁও নৰ্থ চাবমাৰা এই 8খন ডিস্ট্ৰিক্টৰ আপোনাৰ কনভেনৰ দায়িত্ব লৈছোঁ মই দেৱব্ৰত দাস ঘৰ বিলাসীপাৰাত তেখেত আমাৰ ত্ৰিবেণ চাংমা তেখেতো আমাৰ যিটো জোনাল কমিটি আছে তাতো আছে তেখেত ৰবিয়াল হুছেইন আমাৰ ডিষ্ট্ৰিক্ট বিলাসীপাৰা ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট আৰু তেওঁ জোনাল কমিটিৰ এজন মেম্বাৰ। যিকি নহওক পৰ্বতঝৰা যিটো চেম্পিয়নশ্বিপ ফুটবল লীগ আজিৰ পৰা এইটো ষ্টাৰ্ট হৈছে 2023-24 তো ইয়াৰ আমি সফলতা কামনা কৰিছোঁ প্ৰথম কথা। দ্বিতীয়তে কি হ'ল আমি সকলোৰে সহযোগিতা বিচাৰিম। AIFF অৰ্থাৎ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন যাৰ আণ্ডাৰত আমাৰ AFF আসাম ফুটবল এছ'চিয়েশ্যন এতিয়া গোটেই কনচেপ্টটো তেওঁলোকে চেঞ্জ কৰিছে। কনচেপ্টটো কি আগতে আছিলে আমি ডিষ্ট্ৰিক্টত লীগ পাতি আমি ডিষ্ট্ৰিক্টে টীম পঠিয়াই দিওঁ আৰু খেলাবিলাক ইণ্টাৰ ডিষ্ট্ৰিক্ট হয়। কিন্তু এতিয়া সেইটো নহ'ব। এতিয়া কি হ'ব আপোনাৰ ক্লাব চেম্পিয়নশ্বিপ হ'ব ইণ্টাৰ ক্লাব চেম্পিয়নশ্বিপ আৰু 3টা ফৰ্মেট প্ৰেজেণ্টলি 3টা ফৰ্মেট দিছে আণ্ডাৰ 13 আণ্ডাৰ 15 আৰু আণ্ডাৰ 17 আৰু খেলাৰ নিয়ম নীতিখিনি বহুতখিনি চেঞ্জ কৰিছে। যেনেকুৱা আণ্ডাৰ 13টো হ'ব 7 ভাৰ্চেছ 7 7জন ফিল্ডৰ ছাইজ সৰু গলপষ্টৰ ছাইজ বেলেগ আপোনাৰ ৰেফাৰী মাত্ৰ থাকিব 2জন আণ্ডাৰ 13ত অফছাইড নাথাকিব আণ্ডাৰ 13ত থ্ৰ' ইন নাথাকিব কিক ইন থাকিব। আণ্ডাৰ 15ৰো ফিল্ডৰ ছাইজ অকণমান ডাঙৰ মানে আণ্ডাৰ 13তকৈ অকণমান ডাঙৰ আৰু সেই খেলাটো হ'ব 9 ভাৰ্চেছ 9 তাত কিন্তু অফছাইড থ্ৰ' ইন থাকিব। আৰু আণ্ডাৰ 17টো এজ ইউজুৱেল যিটো আমাৰ খেলা হয় যে 90 মিটাৰ যিটো লেংথ লাগে ফিল্ডখনত এজ ইউজুৱেল হ'ব 11 ভাৰ্চেছ 11 খেলা হ'ব। তাৰপিছত আহিব ছিনিয়ৰটো সম্পৰ্কে এতিয়াও আমি AIFFৰ পৰা একজাক্টলি গাইডলাইনটো আমি AFA অৰ্থাৎ আসাম ফুটবল এছ'চিয়েশ্যনে আমি পোৱা নাই। সেইকাৰণে আমি ছিনিয়ৰৰ ক্ষেত্ৰত কি হ'ব সেইটো এতিয়া আমি ক'ব পৰা অৱস্থাত নাই। এতিয়া আমাৰ 8 জনৰ আণ্ডাৰ 13 খেলটো যিটো ক্লাব চেম্পিয়নশ্বিপ হ'ব সেইটো খেল আপোনাৰ হ'ব বঙাইগাঁও আৰু খেলাখন হ'ব 26 আৰু 27 আগষ্ট 26 আৰু 27 আগষ্ট আৰু আণ্ডাৰ 15টো হ'ব চিৰাঙত প্ৰবেবলি এতিয়ালৈকে ফাইনেলাইজ আমি কৰা নাই প্ৰবেবলি ইট উইল 3 ছেপ্টেম্বৰ from 3rd ছেপ্টেম্বৰ আৰু গোসাইগাঁৱত হ'ব আণ্ডাৰ 17টো সেইটো ডেট তেওঁলোকে আমাক দি দিছে 26-27 অৰ্থাৎ 26-27 আমাৰ গোসাইগাঁৱত হ'ব আণ্ডাৰ 17 26-27 আগষ্ট আমাৰ বঙাইগাঁৱত হ'ব আণ্ডাৰ 13 তো পৰ্বতঝৰাই জইন কৰিছে আপোনাৰ পৰ্বতঝৰা FC আণ্ডাৰ 13 আৰু আণ্ডাৰ 17 খেলিব। তো মই তেওঁলোকক ৰিকুৱেষ্ট ৰাখিম যাতে যেনে তেনে আণ্ডাৰ 15টো পঠিয়ায়। একচুৱেলি আমি এইবাৰ কোনো ৰকম কষ্ট কৰি আমি মিলাব লাগিব AIFFৰ লগত আমি মিলাব লাগিব। অহাবাৰ কিন্তু আমি বহুত আগৰ পৰা ইয়াৰ প্ৰিপাৰেশ্যন ল'ব লাগিব। আৰু প্ৰথম কথাটো হৈছে যিবিলাক ক্লাব খেলিব সেই ক্লাববিলাকত CRS কৰিব লাগিব। CRS মিনছ চেণ্ট্ৰেলাইজ ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম।
তাৰপিছত ক্লাবটোৰ মানে CRS হোৱাৰ পিছত সেই ক্লাবৰ আণ্ডাৰত যিসকল প্লেয়াৰ সেই প্লেয়াৰবিলাক CRS কৰিব লাগিব চেণ্ট্ৰেলাইজ ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম অৰ্থাৎ এই পৰ্বতজোৰাৰ কোনোবা ভিতৰুৱা গাঁও কোন প্লেয়াৰজন আছে সেই কথাটো অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে জানিব লাগিব ইভেন যেতিয়া CRS হৈ যাব কাশ্মীৰৰ এজন মানুহে যদি ৱেবছাইটটো চাৰ্চ কৰে যে ঠিক আছে পৰ্বতজোৰাৰ ভাল প্লেয়াৰ ক'ত আছে CRSটো চাৰ্চ কৰিলে পাই যাব এনে চিষ্টেমটো খুব ভাল কিন্তু কিছু ডিমেৰিটছো আছে তো সেইখিনি আমি অলপ আলোচনা কৰি ঠিক কৰি ল'ম এতিয়া আমি অকল মেৰিটটোৱে কৈছোঁ আমি যেহেতু আনিছে নতুন ফৰ্মেট আমি আজি নহ'লেও অহা বছৰ বা তাৰ পিছৰ বছৰৰ পৰা আমি ধুনীয়াকৈ ইয়াৰ লগত এডজাষ্ট কৰি ল'ম থেংক ইউ ছাৰ তো মই ত্ৰিবেণ শৰ্মা পৰ্বতজোৰা জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তো পৰ্বতজোৰা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত পৰ্বতজোৰা চেম্পিয়নশ্বিপ ফুটবল লীগ 2023-2024 আজি মানে উদ্বোধনী খেল এই উদ্বোধনী খেলত 60জোৰা ফুটবল ক্লাব আৰু গম্ভীৰাঘাটা ৰংজালী ক্লাব এই দুটা দলৰ মাজত অনুষ্ঠিত হৈ আছে তো গতিকে এই সুযোগতে মই সকলো আমাৰ পৰ্বতজোৰা ফুটবল প্ৰেমী ৰাইজক মই অনুৰোধ জনাম যাতে আমাৰ সকলো ফুটবল প্ৰেমী ৰাইজে ফুটবলৰ যি মানদণ্ড এই মানদণ্ডখিনি বজাই ৰাখি পেলাই যাতে সুন্দৰ এটা মানে ফুটবল লীগ যাতে ইয়াত আমি গঢ় লৈ যাব পাৰোঁ তাৰ কাৰণে সকলো ফুটবল প্ৰেমী ৰাইজক মই আজিৰ এই সুযোগতে মই মানে নিবেদন জনাম যাতে ফুটবলৰ ডিচিপ্লিনটো যাতে বজাই ৰাখিব পাৰে আৰু ইয়াত আমাৰ ফুটবল উদ্যোক্তাসকলে যেনেধৰণে মানে প্ৰথমৰ পৰা আৰম্ভ কৰি মানে আজিলৈকে যেনেকৈ কষ্ট কৰি পেলাই আমাক সহায় সহযোগিতা আগবঢ়াই আছে ঠিক তেনেকেই মানে অন্তিম পৰ্যায়লৈকে যাতে সকলোৱে তেনেদৰে আগভাগ লৈ পেলাই যাতে আমাৰ এই খেলখনত যাতে সুন্দৰ যাতে এটা ফুটবল খেল যাতে হৈ যায় তাৰ কাৰণে সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায় আৰু আপোনালোকেও যাতে সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মই পৰ্বতজোৰা জিলা ক্ৰীড়া সন্থাৰ পৰা মই আপোনালোকক মই মানে আবেদন জনাম Thank you. Parbatjhora District Sports Association is Vice President. 2010 before this was a company that in 2011 in Parbatjhora District Sports Association entire Parbatjhora area we league जों सालायबाय थादों देग्लायहाय 2023 बे काजिगाव स्टेडियामावनो Parbatjhora District Sports Association नि दैदेननायाव एबा बानजायनायावहाय मा होनो बेखौ Parbatjhora Championship Football League 2023 दिनैनिफ्राय जागायजेनो दा बे जागायजेननाय हाबाफारियावहाय जों गाहाय आलासि हिसाबै आसाम फुटबल एसोसिएशननि सासे एसननि जोंनि सेक्रेटारि आरो जोंनि Parbatjhora सिभिल सार्जननि सासे एग्जिकिउटिभ बिथाङा बाहाय नुजाफैनानै आरो जोंनि Parbatjhora टिचार्सनि चेयारमेन बिथां हाजारि बाहाय फैदों नुजाफैनो हादों आरो जोंनि Parbatjhora लेन्ड एडभाइजारि बर्डनि चेयारमेन बिथां बाहाय नुजाफैनो हादों आरो जोंनि Parbatjhora डिस्ट्रिक्ट स्पर्ट्स एसोसिएशननि सेक्रेटारि टिबेन सामा बिथाङा गावनि जे फ्राय गासैबो हाबाफारिखौ गावनो दायथ' लानानै मावजोबदों होनना बुंनो हायो दा बे हिसाबै गासैनिसिमबो गिबि आं बयनिसिमबो गोसो गोरबोनिफ्राय हामलायनाय दं दा जोंनि Parbatjhora डिस्ट्रिक्ट स्पर्ट्स एसोसिएशनाबो 2011 निफ्राय जों कन्टिनिउ आन्डार 13 आन्डार 17 खौ गेलेबोबाय थादों देग्लायबो गेलेगोन बाहागो लागोन दा बे हिसाबै आं सानो Parbatjhoraयाबो मोनसे फुटबलावहाय उन जानानै थायाखै जथेस्थ' मैखोमै गेलेबोगासिनो दं आरो फैबाय थानाय समफोराव Parbatjhora मोजां मोनसे साक्सेस जानो हागोनखौ आं आसा खालामदों